MLA ছাৰে আশ্বাসে দিয়ে কামৰ চেংচনো হয় পিছে কামহে নহয় পথৰ এই দুৰৱস্থাত অতিষ্ঠ হৈ চৰকাৰক ভালকৈ এজাউৰি দিলে ককাই জনপ্ৰতিনিধিয়ে আহি কেইবাবাৰ মানে কৈ থৈ গৈছে যে ৰাস্তাটো বনাই দিম তিনিবাৰ মান চেংচনো দিছে কিন্তু 2-4 দিনৰ পাছত আকৌ সেই পইচা ক'ৰবাতে নাইকিয়া হৈ ক'ৰবাতে নি পেলাই বনাইছে অথচ এই জনপ্ৰতিনিধি নেকি সিদিনা উৎপল বৰাই আহি ইয়াতে কৈ থৈ গৈছে যে বিজ্ঞানৰ সন্মতভাৱেহে ৰাস্তাটো বনোৱা হ'ব কেতিয়া বনাব আৰু কেতিয়া শিক্ষা দিব যে বৈজ্ঞানিক পদ্ধতিয়ে এই ৰাস্তাটো বনাই দিব নিৰ্বাচনো গ'ল বিধায়কেও পাহৰিলে এজাক বৰষুণ দিলেই পথৰ অৱস্থা কি হয় চাওক এই দৃশ্য গহপুৰৰ তেতুনবাৰী গাঁও পঞ্চায়তৰ পশ্চিম বামুণবাৰীৰ খৰালি যেনতেন কিন্তু বাৰিষাৰ দিনকেইটা এইদৰে বোকাময় পথেৰে যাতায়াত কৰিবলগীয়া হয় ৰাইজে গাড়ী বাইক একো যাব নোৱাৰে বিদ্যালয়লৈ যাবলৈও কণমানিহঁতৰ বৰ কষ্ট ইটাপাৰা যোগীবাৰীৰ পৰা আপোনাৰ ব্লকৰলৈকে ইমান বেয়া আছে ৰাস্তাটো বাৰিষাতে আপ ডাউন কৰিবলৈ নোৱাৰোঁ পোৱালিকেইটা আপ ডাউন কৰিব নোৱাৰে ৰাস্তাতে পৰি যায় কিতাপ বহি কেতিয়াবা বোকাই হৈ পেলাই স্কুল যাবই নোৱাৰাকৈ ঘূৰি আহি যায় তেনেকুৱা অসুবিধা আছে ৰাস্তাটো ইলেকশ্যনৰ আগতো কৈ থাকিব আমি ৰাস্তাটো অতি সোনকালে বনাই দিম বুলি এতিয়া আৰু ইলেকশ্যন যোৱাৰ পিছতো আমাক ঘূৰিও নেচায় পথৰ মেৰামতিৰ বাবে দেওবাৰে পুৱা এনেদৰে ওলাই আহিল অঞ্চলবাসী ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে উল্লেখ্য যে পঞ্চায়তৰ জৰিয়তে পথটোৰ মেৰামতিৰ উপযুক্ত ব্যৱস্থা আজিলৈকে নকৰিলে ফলত এতিয়া অঞ্চলবাসীয়ে ভুগিবলগীয়া হৈছে নৰক যন্ত্ৰণা স্থানীয় বিধায়ক উৎপল বৰায়ো পথছোৱা মেৰামতিৰ বাবে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ব্যুৰ' ৰিপৰ্ট NZ নিউজ